কঠিনতকৈ কঠিন পৰিস্থিতি হ'লেও মানুহে নিজৰ স্বভাৱৰ পৰিত্যাগ কৰিব নালাগে। পিতা যিমান কঠোৰ হ'লেও ভাল, কাৰণ সূৰ্য যিমান গৰম হ'লেও তেওঁৰ অবিহনে অন্ধকাৰ হৈ যায়। মানুহৰ পৰিচয় প্ৰথমতে চেহেৰাৰ পৰা হয়, কিন্তু তেওঁৰ সম্পূৰ্ণ পৰিচয় কথা-বতৰা, চিন্তাধাৰা, কৰ্মৰ দ্বাৰা হয়। আপুনি কাৰোবাৰ হৃদয়ত তেতিয়ালৈকে দুখ দিব পাৰে যেতিয়ালৈকে আপোনাক ভাল পায়। অহংকাৰী নহয়, জিদ্দি হওক। পাহাৰৰ নিচিনা ওখ নহ'লেও সাগৰৰ নিচিনা বিশাল হওক। অলপ পঢ়ক, অধিক ভাবক, কম কথা কওক আৰু অধিক শুনিব। এইকেইটা বুদ্ধিয়কৰ লক্ষণ। জীৱনত সেইসকল ব্যক্তিৰ পৰা দূৰ হৈ যাব লাগে যি আপোনাক সেইটো দুৰ্বলতাৰ কথা কয় যিটো আপোনাৰ লগত নাই। দায়িত্বশীলতা এটা ভাল গুণ। এইটোৱে আপোনাক কেতিয়াও বেয়া হ'বলৈ নিদিয়ে। সত্যক কেতিয়াও প্ৰমাণ নিদিয়ে মই সত্য, কিন্তু অসত্যই প্ৰমাণ দিয়ে যে কেৱল ময়ে সত্য। শৰীৰ পানীৰ দ্বাৰা পবিত্ৰ হয় আৰু মন সত্যৰ দ্বাৰা। পৰিস্থিতি আৰু ভাগ্য যেতিয়া দুয়ো সংগ নিদিয়ে, তেতিয়া এনেকুৱা মানুহৰ কথা শুনিব লগা হয় যাৰ কোনো অকাত নাই। কিছুমানে আপোনাৰ দুখত সুখী হয় আৰু কিছুমানে আপোনাৰ সুখত দুখী হয়। সেইকাৰণে কিছুমান কথা গোপনে থকাটোৱে উচিত। আপুনি জীৱনত অকলে থাকিব লগা হ'লে থাকিব, কিন্তু কাৰোবাক জোৰ নকৰিব আপোনাৰ লগত থাকিবলৈ। যদি পত্নীয়ে ধৰ্মৰ লগত থাকি স্বামীক সংগ দিয়ে, তেতিয়াহ'লে ঘৰখন সুখেৰে ভৰি পৰিব। ভাগ্যশালী সেইজন নহয় যি সকলো ভাল পাই যায়। ভাগ্যশালী তেওঁ যি পায় তাকে ভাল বনাই লয়। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।